নমস্কাৰ জনাইছো আমাৰ আন এটি চেলেঞ্জ ভিডিঅ'লৈ। সো গাইস আজিৰ ভিডিঅ' ব্লগ ভিডিঅ' নহয়, আজি অনলি চেলেঞ্জ। আৰু আজি আছে স্পাইসি চাওমিন চেলেঞ্জ। ইয়াতে টাইম দিম কোনে কিমান মিনিট বা কিমান সেকেন্ডত শেষ কৰিব পাৰে আৰু যোনে হাৰে এটা পানিশমেন্ট আছে। পানিশমেন্ট হৈছে কেঁচা জলকীয়া। কেঁচা জলকীয়া আমৰি খাব লাগিব। এতিয়া আমি আৰম্ভ কৰিম চেলেঞ্জ। সো গাইস এতিয়া আৰম্ভ কৰিব লাইছো। ৰেডি? 3 2 1 স্টার্ট। হাতেৰে খাব লাগিব। बहुत तेज हो रहा है, बहुत तेज हो रहा साथ। लो बहुत 1 किलो 1 किलो 1 किलो से आधा किलो ইমান ফাস্ট থাকো নাকি? আছে মো পৰি গ'ল 1 মিনিট হ'ল। কি করবে? হেভি হয়ে গেছে বহুত। আধা কিলো চাওমিন লৈছিলো। হ'ব আধা খাই আধা ৰহিল। পালিশমেন্ট এতিয়া দতাই ল'ব লাগিব। অকণমান মই অলপমান বেছি হ'ব না? পালিশমেন্টটো নাই সমানে হাৰা গৈছে। प्लीज ये अच्छा ये अच्छा একবার চাই কাটি দিম। দিয়া কেই মিনিট হ'ল? 5 মিনিট 5 মিনিট 6 মিনিটত খালো আৰু এক পোৱাৰ বেছি খাইছো আৰু এক পোৱা অলপমান
অলপমান বেছি মোতকৈ সমানে মোৰ কম অলপ অলপ পালিচমেণ্ট এতিয়া পালিচমেণ্টৰ টাইম ৰেডি কৰি আহি চাফা চুফা কৰি ৰেডি হৈ আহিছোঁ সো গাইস এতিয়া পালিচমেণ্টৰ টাইম আৰু পালিচমেণ্ট হৈছে দুজনৰে আৰু পালিচমেণ্ট এইটো সমান সমান পালিচমেণ্ট অলপমান অলপমান খালি হ'ব ময়ো খাব লাগিব যে কি অলপমানে খাব দিছোঁ খানা খানা समझ रहे हो समझ পালিচমেণ্ট সমান সমান হৈ গ'ল সো গাইস কেনেকুৱা পালে পালিচমেণ্ট যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট জনাব আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই এটা ছাবস্ক্ৰাইব কৰি দিব গতিকে আজিলৈ বাই বাই